কৃষ্ণ জয়গুৰু শংকৰ সমূহ দৰ্শকলৈ নমস্কাৰ আৰু সেৱা জনাইছোঁ। আজি এই ভিডিঅ'টোত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত শ্ৰেষ্ঠতম পুথি নামঘোষাৰ এটি চমু আলোকপাত কৰা হৈছে। গতিকে আহকচোন চাওঁ। মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ আজ্ঞাক্ৰমে মাধৱদেৱে 1568 চনৰ পৰা 1596 চনৰ ভিতৰত কোচবিহাৰৰ ভেলাডোঙা নামৰ ঠাইত নামঘোষা লিখিছিল। মাধৱদেৱে প্ৰথমে লিখিবলৈ লওঁতে কি লিখিম বুলি ভাবি থাকোঁতে শংকৰদেৱে মাধৱদেৱৰ অসুবিধা বুজি উঠি প্ৰথম স্তৱক ঘোষা লিখি দিছিল এই বুলি: মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো, ৰসময মাগুহু ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য, ভজু হেন দেৱ যদুপতি। তাৰ পাছত মাধৱদেৱে লিখি গৈছে এনেকৈ: যাৰ ৰাম কৃষ্ণ নাম, নামে ভৱসিন্ধু তৰি, পাৱে পৰমপদ পাপী যত, সদানন্দ সনাতন, হেনয় কৃষ্ণক সদা, উপাসা কৰোহু হৃদয়ত। এনেকৈ লিখি মুঠ 1001 স্তৱকত সামৰণি মাৰিলে। মাধৱদেৱে দ্বিতীয় স্তৱকৰ পৰা লিখা বাবে নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয়। শেষৰ স্তৱকটো হৈছে: জানিয়া ভজিও ভাই ভগৱন্ত পাৱে, এহু ৰস মাধৱ মুৰুখ মতি গাৱে। এই নামঘোষা ভাগ গীতা, ভাগৱত, বেদ, উপনিষদ, পুৰাণ, ভক্তি ৰত্নাকৰ, ভক্তি ৰত্নাৱলী, ৰামায়ণ, মহাভাৰত আদি শাস্ত্ৰৰ মূল তত্ত্বসমূহ সহজ সৰল শুৱলা ৰূপত নিজাকৈ কেইবাটাও ছন্দত তৈয়াৰ কৰি কৃষ্ণ ভক্তি প্ৰকাশ কৰিছে। নামঘোষাত কেইবাটাও ছন্দ আছে, যেনে 24 ছন্দৰে আৰম্ভ হৈছে স্তৱক 1ৰ পৰা 154 স্তৱকলৈ, দুলৰী ছন্দ 155ৰ পৰা 404 স্তৱকলৈ, পদছন্দ স্তৱক 405ৰ পৰা 585 স্তৱকলৈ, লেছাৰী ছন্দ স্তৱক 586 স্তৱকৰ পৰা 686 স্তৱকলৈ, ঘোষা ছন্দ 685ৰ পৰা 850 স্তৱকলৈ আৰু নাম ছন্দৰে শেষ হৈছে 851 স্তৱকৰ পৰা 1001 স্তৱকলৈ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছে, পৃথিৱীৰ কোনো এখন শাস্ত্ৰ ওলোৱা নাই যাক নামঘোষাৰ সৈতে একে শাৰীত ঠগিত থব পাৰি। ডক্টৰ মহেশ্বৰ নেওগৰ মতে নামঘোষা মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ অভিজ্ঞতাৰ ছন্দোময় প্ৰকাশ। মহাৰাষ্ট্ৰৰ সন্ত আচাৰ্য বিনোৱা ভাৱেৰ মতে নামঘোষা বিশ্বৰ এখনি শ্ৰেষ্ঠ ভক্তি গ্ৰন্থ। বিশ্বৰ সকলো সাহিত্যত এনে গ্ৰন্থ বিৰল। নামঘোষাৰ মহাত্মৰ কথা উপলব্ধি কৰিয়েই 1957 চনত সুৰুজ কুমাৰ দত্তই দ্য ডিভাইন ভাৰ্চেছ উপনামেৰে নামঘোষাৰ ইংৰাজী অনুবাদ প্ৰকাশ কৰি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰে। প্ৰিয় দৰ্শক বন্ধুসকল, ভিডিঅ'টো কেনে পালে জনাবচোন। অধিক জানিবলৈ কমেণ্ট কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কৃষ্ণ জয়গুৰু শংকৰ।